নমস্কাৰ বন্ধুসকল পুনৰবাৰ আপোনালোকক সবকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি মই ৰেগুলাৰ যেনেকৈ ভ্লগ কৰোঁ গোটেই ভ্লগখিনিৰ মাজতে মোৰ আজি ভাবিলোঁ যে অলপ বেলেগ ধৰণৰ এখন ভ্লগ বনাওঁ ক'বলৈ গ'লে ভ্লগ নহয় মোৰ আচলতে কথাটো হ'ল কি মোৰ মূৰত এটা চিন্তা চলি আছিলে কেইদিনমানৰ পৰা অসমত কি বা হৈ আছে কৰোণা লৈ পেলাই কৰোণা পৰিস্থিতিটো কেনেকুৱা চলি আছে কোৱাৰেণ্টাইনখিনি কি চলি আছে গোটেই পৰিস্থিতিটো অভাৰঅল সেই গোটেইখিনি কথা লৈ পেলাই মই এটা চিন্তা চলি আছিলে বহুত দিনৰ পৰা আৰু ভাবিছিলোঁ যে সেই বিষয়তে কোনোবা এজন বিষয়ৰ লগত এটা ইণ্টাৰভিউ স্কাইপৰ যোগাযোগে লওঁ বুলি আজি সেই সুযোগ পালোঁ যোৰহাটৰ এখন স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ দিলীপ কুমাৰ দেৱশৰ্মাৰ লগত বাৰ্তালাপ কৰিবলৈ স্কাইপৰ থ্ৰুদি তাকে আজি আহক আমি ছাৰৰ লগত কথা পাতোঁ অলপ কিছু প্ৰশ্ন মই ৰেডি কৰিছোঁ সেই প্ৰশ্নখিনি সুধোঁ ছাৰৰ তাৰ ওপৰত মতামত জানো তেওঁ কি ভাবে সেই প্ৰশ্নখিনি লৈ পেলাই নমস্কাৰ ছাৰ আজি আমাক আপোনাৰ বহুমূল্য সময়খিনি আমাক দিয়াৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকেও এইটো প্ৰয়াস কৰিছে সঁচাকৈ আপোনালোকৰ এইটো প্ৰশংসনীয় প্ৰয়াস তেনেহ'লে আজি আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰোঁ এই প্ৰশ্নৰ যিখিনি প্ৰশ্ন মই আপোনাক ধৰক এখন প্ৰশ্নৰ লিষ্ট এখন ৰেডি কৰিছোঁ ভাবোঁ যে আপুনি সেইখিনি প্ৰশ্ন উপযোগী বুলি ভাবে ৰাইজৰ কাৰণে সেইখিনি প্ৰশ্ন যাতে শুনি পেলাই তাৰ উত্তৰখিনি আপোনাৰ মুখেৰে শুনি পেলাই ৰাইজে চাজে গম পায় পৰিস্থিতিটোৰ বিষয়ে অসমত কি চলি আছে আৰম্ভ কৰোঁ আমি অসমৰ সম্পৰ্কে আপোনাক মই দুটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ অসমত বৰ্তমানে কৰোণা ৰোগীৰ সম্পৰ্কে আপুনি দুআষাৰ ক'ব বিচাৰিবনে অসমত বৰ্তমান যিটো কৰোণা ৰোগৰ আক্ৰান্ত ৰোগীৰ সংখ্যা বৰ্তমান এই মুহূৰ্তলৈকে প্ৰায় 350 জন তাৰ ভিতৰতে অত্যাধিক হৈছে হোজাই জিলাত 77 জন কামৰূপ মেট্ৰ 48 জন তাৰ বাহিৰে অন্য জিলাত তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ হৈছে আৰু মই যিখন জিলাত আছো যোৰহাট জিলা তাত 17 জন এই মুহূৰ্তলৈকে তাৰ ভিতৰতে 350 জনৰ ভিতৰতে আমাৰ এটা ভাল কথা হৈছে কি যিখিনি লোক আমাৰ কাম কৰা লোক বাহিৰৰ পৰা আহিছে তাৰ ভিতৰতে 271 জন আছে বাহিৰৰ পৰা অহা যিখিনি কোৱাৰেণ্টাইনত আছে তেখেতসকলৰ মাজৰ পৰা 271 জন পোৱা গৈছে আৰু বাকী যিখিনি আছে 350 বিয়োগ 271 কিছু মাৰ্কাজ যিটো দিল্লীত মাৰ্কাজৰ লগত জড়িত আৰু কিছু আলু গুদামৰ লগত জড়িত আৰু অসমত প্ৰায় এতিয়ালৈকে 55,000 মান টেষ্ট কৰা হৈছে চাৰ্চ কোভিড-2 যিটো অসমৰ ডিব্ৰুগড়ৰ RMRC যোৰহাট গুৱাহাটী তেজপুৰ শিলচৰ আৰু বৰপেটা মেডিকেল কলেজত কৰা হৈছে আৰু যিটো টেষ্ট কেৰালাতকৈ অধিক বুলি মানে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে হয় সেই সন্দৰ্ভত মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ আপোনাক যে অসমত এতিয়া মানে সদ্যহতে পৰিস্থিতিটো কেনেকুৱা পৰিস্থিতি যিয়েই নহওক মানে দ্ৰুত গতিত বাঢ়িছে কৰোণা ৰোগীৰ আক্ৰান্তৰ সংখ্যাটো আজি প্ৰায় 80 পৰা 90 জন বৃদ্ধি পাইছে যদিও আমি ভাবো যে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী যিজন আছে তেখেতৰ নেতৃত্বত স্বাস্থ্য বিভাগ প্ৰশাসন ইত্যাদি সকলোৱে ভাল ধৰণে কাম কৰিছে আৰু আমাৰ হাতৰ মুঠিত বৰ্তমানলৈকে আছে বুলি ভাবিছো যদি ৰাইজে সহায় সহযোগ আগবঢ়ায় তেতিয়াহ'লে নিশ্চয় অসমৰ কৰোণা ৰোগীৰ ক্ষেত্ৰত আমাৰ হাতৰ মুঠিতে থাকিব আক্ৰান্তসকলক আমি চিনাক্ত কৰিব পাৰিলে তেখেতসকলক চিকিৎসা কৰিব পাৰিলে আমি মৃত্যুৰ হাৰ কমাব পাৰিলে আক্ৰান্তৰ সংখ্যা কমাব পাৰিলে যিটো সংক্ৰমণ হয় গণসংক্ৰমণ সেই গণসংক্ৰমণটো যদি আমি কমাব পাৰো তেতিয়াহ'লে নিশ্চয় আমাৰ আশাব্যঞ্জক আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহে এই প্ৰশ্ন এটা যে অসমত গণসংক্ৰমণ হৈছে বুলি ভাবেনে আপুনি বৰ্তমানলৈকে হোৱা বুলি আমি ক'ব নোৱাৰো কাৰণ যিখিনি আহিছে বাহিৰৰ পৰা আহিছে বা মাৰ্কাজ বা আলু গুদাম এই তিনিটা কেছৰ লগতে জড়িত আমি যিখিনি পাইছো বাতৰি কাকতত বা মাননীয় স্বাস্থ্যমন্ত্ৰীৰ তেখেতৰ যিখিনি হেৰি দিছে কথা কৈছে তেখেতে বা স্বাস্থ্য বিভাগৰ পৰা যিখিনি আমাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কৈ থকা হৈছে তাৰ পৰা আমি গণসংক্ৰমণৰ এতিয়ালৈকে আশংকা আমাৰ আছে যদিও বৰ্তমান হোৱা নাই আমি এইটো নিশ্চিত বৰ্তমান এই মুহূৰ্তলৈকে গণসংক্ৰমণ হোৱা নাই নিশ্চিত ধাৰণা ইয়াৰ পিছৰ প্ৰশ্নটো মোৰ ফালৰ পৰা হ'ল যে আপোনাৰ ৰোগৰ প্ৰতিৰোধৰ বাবে চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে মই ভাবো যে অসম চৰকাৰৰ যিজন স্বাস্থ্যমন্ত্ৰী মই ভাবো যে ভাৰতবৰ্ষৰ ভিতৰতে এজন ভাল
স্বাস্থ্যমন্ত্ৰী শুনিব পোৱা গৈছে যে যোৱা 70 দিন ধৰি মানে খোৱা এৰি তেওঁ কামতে মানে এইখিনিতে ব্যস্ত হৈ আছে ৰোগীৰ স্বাস্থ্যৰ প্ৰতি হয় মানে হয় মই এইটো ৰাজনৈতিক দিশৰ পৰা ক'ব নোখোজো হয় কিন্তু স্বাস্থ্যমন্ত্ৰী হিচাপে যিটো দায়িত্ব পালন কৰিছে হয় সেইটো সঁচাকৈ প্ৰশংসনীয় আৰু অতুলনীয় হয় আৰু তাৰ লগে লগে গোটেই বিভাগ বিলাকে যিমানখিনি কাম কৰিবলৈ তেখেতৰ নেতৃত্বত যিখিনি কাম কৰিবলৈ আৰম্ভ কৰিছে হয় আৰু সেইটো মই ভাবো যে অসমৰ এটা মানে এই কৰোনা ৰোগীৰ সংক্ৰান্তত অসমৰ যিটো ধাৰা আগৰ ধাৰাটো নিশ্চয় এটা আমাৰ হাতৰ মুঠিতে থাকিব আৰু অসমত এইটো কথাই ক'ব পাৰি যে বাহিৰৰ পৰা যিহেতু আমি অহা লোকবিলাক চিনাক্তকৰণ কৰিছো হয় ইয়াত আহি পেলাই মাৰ্কাজ বা আলু গুদামৰ লগত জড়িত যিসকল চিনাক্ত কৰিছো গতিকে অসমত সিমান সমস্যা হ'ব নালাগে এই মুহূৰ্তত চৰকাৰে সকলো বিভাগকে সক্ৰিয় কৰি দিছে হয় বিভিন্ন ধৰণৰ কোৱাৰেণ্টাইন চেণ্টাৰ গঠন কৰিছে স্ক্ৰিনিং চেণ্টাৰ গঠন কৰিছে কোনো এজন ৰোগী সাৰি যাব পৰা নাই ৰোগী বুলি কোৱা নাই কোনো এজন আক্ৰান্ত লোক সাৰি যাব পৰা নাই তেখেতসকলক কোৱাৰেণ্টাইন কৰাৰ কাৰণে চেষ্টা কৰিছে ৰাইজৰ মাজত বিভিন্ন ধৰণৰ সজাগতাৰ কাৰণে চেষ্টা কৰিছে যথেষ্ট চেষ্টা কৰিছে এই সন্দৰ্ভতে প্ৰশাসনৰ কথাও মাজলৈ আহে এতিয়া মই সুধিব বিচাৰো যে প্ৰশাসনৰ ভূমিকা কেনে এই গোটেই পৰিস্থিতিটো লৈ প্ৰশাসনে যিখিনি কাম কৰিছে সকলো ধৰণৰ তেখেতসকলৰ যিটো নৈমিত্তিক প্ৰশাসনীয় কাম কাজ সকলো বাদ দি কৰোনা ৰোগীৰ এই কৰোনা আক্ৰান্ত লোকসকলৰ পিছতে তেওঁলোক কৰিব লগা হৈছে আৰু তেওঁলোকে দিনে নিশাই ইয়াৰ কাৰণে কাম কৰি আছে বিভিন্ন ধৰণৰ কাম কাজবিলাক তেওঁলোকে চোৱা চিতা কৰিছে সঁচাকৈ তেওঁলোকে মানে যিখিনি কষ্ট কৰিছে সেইখিনি প্ৰশংসনীয় আৰু যদি তেখেতসকলে এনেধৰণে কাম নকৰিলেহেঁতেন কি ৰূপ ললেহেঁতেন সঁচাকৈ আমাৰ ভাবিলে আচৰিত হয় আৰু স্যাৰ আপুনি কোৱাৰেণ্টাইনৰ সম্পৰ্কে দুআষাৰ ক'বনে মানে মই সুধিব বিচাৰো ধৰক ইয়াৰ কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে মানে ধৰক কেনেকৈ ৰখা হৈছে মানুহখিনিক গোটেই কথাখিনি এখন বহিৰাজ্যৰ পৰা ধৰি লওক আপুনিয়ে মোৰ পুত্ৰ বা আপুনিয়ে মোৰ ভাতৃ আপুনি এখন অসমৰ পৰা বাহিৰৰ দেশত কাম কৰি আছে আপোনাৰ কিবা অসুবিধা হ'ল আপুনি আহিব বিচাৰিছে অসম চৰকাৰে তেওঁলোকক অনাৰ ব্যৱস্থা কৰিছে ৰোগীসকলক অনাৰ ব্যৱস্থা কৰিছে তেওঁলোকৰ অসম চৰকাৰে খৰচত অনাৰ ব্যৱস্থা কৰিছে বাহিৰৰ অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ বাহিৰৰ যিসকল লোক আছে তেওঁলোকক সহায় সাৰথি কৰিছে পইচাৰ জৰিয়তে অসমৰ বাহিৰৰ লোকসকলকো খবৰ পোৱাৰ লগে লগে তেওঁলোকে অনাৰ ব্যৱস্থা কৰিছে কিছু লোকক স্থলপথেৰে কিছু লোকক ৰেল গাড়ীয়ে অনাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে কাইলৈৰ পৰা হয়তো বিমান সেৱা আৰম্ভ কৰিব সেইসকল যিটো অসম সীমান্ত তাত প্ৰথমতে নিৰীক্ষণ কৰা হয় তাৰ পৰা গুৱাহাটীৰ সৰু সজাইলৈ অনা হয় আনি বিভিন্ন ধৰণৰ জিলালৈ পঠোৱা হয় তাত কিছুমান অঞ্চলত বিভক্ত কৰিছে যেনে কোকৰাঝাৰৰ এটা অঞ্চল উত্তৰ অসমৰ এটা অঞ্চল গুৱাহাটী এটা অঞ্চল শিলচৰ এটা অঞ্চল যোৰহাটকে ধৰি উজনি অসমৰ এটা অঞ্চল তেনেধৰণে স্ক্ৰিনিং কৰা হয় স্ক্ৰিনিং কৰা মানে হয় প্ৰথমতে তেখেতসকলৰ নাম ঠিকনা ইত্যাদি লোৱা হয় ক'ৰ পৰা আহিছে কোন কোন আহিছে কেনেকৈ আহিছে কিমান দিন সকলো খবৰ খাতি লৈ তেখেতসকলৰ সোৱাব কালেকশ্যন কৰা হয় ডিঙিৰ পৰা নাকৰ পৰা সোৱাব কালেকশ্যন কৰি চাৰ্চ কোভিড-2 কাৰণে তেওঁলোকক পৰীক্ষাৰ ব্যৱস্থা কৰা হয় আৰু লগে লগে তেওঁলোকক নিৰ্দিষ্ট কৰি থোৱা কিছুমান ফেচিলিটি কোৱাৰেণ্টাইন তেওঁলোকক ফেচিলিটি কোৱাৰেণ্টাইনত তেওঁলোকক লৈ যোৱা হয় তাত তেওঁলোকক যেতিয়ালৈকে তেওঁলোকৰ সেই তাৰ পৰীক্ষাৰ ৰিপৰ্ট নাহে যেতিয়ালৈকে ৰিপৰ্ট নিগেটিভ নাহে তেতিয়ালৈকে তেওঁলোক ৰাখি থোৱা হয় নিগেটিভ অহাৰ লগে লগে তেওঁলোকক নিজৰ গৃহ জিলালৈ তেওঁলোকক খৰচৰ চৰকাৰে খৰচ কৰি কিছুমানে নিজেও গৈছে অৱশ্যে সেইটো ঠিক বাকীসকলক যিমান পাৰে সাধ্যানুসাৰী তেওঁলোকক চৰকাৰী খৰচত নিজৰ জিলালৈ যাবলৈ ব্যৱস্থা কৰি দিয়া হৈছে গাড়ী মটৰৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু এই সমস্যা তেওঁলোকক চৰকাৰে সাধ্যানুসাৰে কাৰণ এইটো এটা হঠাৎ অহা সমস্যা গতিকে চৰকাৰে হঠাৎ কিছুমান কাম কৰিব লগা হৈছে ফেচিলিটি কোৱাৰেণ্টাইন বিলাক ব্যৱস্থা কৰিব লগা হৈছে ধৰি লওক মই এটা যোৰহাটত আছো যোৰহাটৰ কাজিৰঙা ইউনিভাৰ্চিটিখন লৈছে NID খন লৈছে জিষ্টখন লৈছে তেনেধৰণৰ বিভিন্ন ধৰণৰ কোৱাৰেণ্টাইন ঠাই লৈছে তেওঁলোকক তাত ৰাখি তেওঁলোকক ৰাতিপুৱা তেওঁলোকক চাহ দিয়া হয় ব্ৰেকফাষ্ট দিয়া হয় দিনৰ সাজ দিয়া হয় ৰাতিৰ সাজ দিয়া হয় ৰাতি আবেলি চাহ দিয়া হয় তাৰ বাহিৰেও তেওঁলোকৰ চাফ চিকুণতাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আনকি টুথব্ৰাছ টুথপেষ্ট চাবোনকে তেওঁলোকক যোগান ধৰিবলৈ চেষ্টা কৰা হৈছে যিমানখিনি পাৰিছে
ইয়াৰ মাজতো ভুল ত্ৰুটি থাকিব পাৰে, হয়, কিন্তু চেষ্টা কৰিছো। মই ধৰক এতিয়া এজন জেনেৰেল চিটিজেন হিচাপে মই যিখিনি নিউজ পঢ়িছোঁ, ধৰক অনলাইনে পঢ়িছোঁ বা কাৰোবাৰ ৰেফাৰেঞ্চতে মই পাইছোঁ নিউজখিনি হোৱাটছএপত বা ক'ৰবাত যি কি নহওক, তাত শুনিবলৈ পোৱা গৈছে যে মানে ধৰক খানাৰ যিখিনি কোৱালিটি সেইখিনিও বহু ক্ৰমে বহুত ভাল ধৰণৰ এটা যোগান ধৰা গৈছে মানুহখিনিক। সেইটো কথা মানে আপুনি মানে হয় 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 মই এটা ফেচিলিটি কোৱাৰেণ্টাইন মই এটাৰ লগত জড়িত। হয় চৰকাৰে, মই ভাবো যে চৰকাৰে 500 টকাকৈ প্ৰতিজন ৰোগীৰ, মানে প্ৰতিজন ফেচিলিটি কোৱাৰেণ্টাইন থকা লোক, মই ৰোগী বুলি নকওঁ, হয় লোকৰ বিপৰীতে দিছে। হয় সেইটো এটা কোনোবা এটা তেওঁলোকক যেনেকে আমাৰ ইলেকশ্যন, জেনেৰেল ইলেকশ্যন এতিয়াতো লগে লগে চৰকাৰে পইচা দিব নহয়, তেওঁলোকক এজন লোকক তেওঁলোকক এইটো ঠিকা দিছে, কিন্তু তাৰ যিটো মানদণ্ড সঁচাকৈ উন্নত। বাৰু আৰু এটা প্ৰশ্ন ইয়াৰ সন্দৰ্ভতে যে এতিয়া কোৱাৰেণ্টাইন বুলি ক'লত মানে কি হয়, কোৱাৰেণ্টাইন শব্দটো এটা নতুন শব্দৰ নিচিনাকৈ উজাগৰ হৈছে বহুতখিনি মানুহৰ কাৰণে। বহুতখিনি গাঁও অঞ্চলৰ মানুহো গম নাপাইছিলে যে কোৱাৰেণ্টাইনটো মানে কি হয়, তাৰ শব্দটোৰ অৰ্থ কি। সেই সন্দৰ্ভত অসমৰ বহু গ্ৰাম্যাঞ্চলত কোৱাৰেণ্টাইন কৰি পঠোৱা লোকৰ পৰিপ্ৰেক্ষিতত ভুল বুজাবুজি সৃষ্টি এটা হৈছে, সেইটো শুনিবলৈ পোৱা গৈছে। আৰু সেই সম্পৰ্কে ৰাইজৰ ভূমিকা কি, সেইটো আপুনি ক'ব পাৰিবনে? মই আৰু এটা কথা কবলৈ থাকি গ'ল। হয় এতিয়া কথা হ'ল, যিখিনি নিগেটিভ পালে সেইখিনিতো তেওঁলোকক এখন চৰকাৰীভাৱে কাগজ দিয়া হয় যে আপুনি ঘৰলৈ যাওক, 14 দিন আপুনি নিজৰ গৃহত সোমাই থাকিব। এতিয়া যিখিনি পজিটিভ পোৱা হ'ল, তাৰ মাজত মানে দুৰ্ভাগ্যক্ৰমেই হওক বা আমাৰ সকলোৰে কাৰণে সৌভাগ্যক্ৰমে তেওঁলোকক চিনাক্ত কৰিব পৰা, তেওঁলোকক আইচলেশ্যনলৈ নিৰ্দিষ্ট কৰি থোৱা এখন চিকিৎসালয় লৈ গৈ তেখেতসকলক চিকিৎসাৰ ব্যৱস্থা কৰি আকৌ তেওঁলোকক নিগেটিভ কৰি আকৌ 14 দিনত, মন কৰিব কথাটো, যিখিনি নিগেটিভ 14 দিনটো কোৱাৰেণ্টাইনত পঠিওৱা হ'ল, হোম কোৱাৰেণ্টাইন, ঘৰলৈ পঠিয়াই দিয়া হ'ল। যিখিনি পজিটিভ পোৱা হ'ল, তেওঁলোকক আকৌ 3বাৰ পৰীক্ষা কৰি যেতিয়া নিগেটিভ পোৱা হয়, তেওঁলোকক হোম কোৱাৰেণ্টাইনলৈ আকৌ 14 দিনৰ কাৰণে পঠিয়াই দিয়া হয়। এতিয়া কথাটো হ'ল, এইখিনিতে গাঁৱৰ লোকসকলে, আপুনি আহিছে এঠাইৰ পৰা, আহি হোম কোৱাৰেণ্টাইনত, ইয়াত ফেচিলিটি কোৱাৰেণ্টাইনত থাকিলে, 2 দিনৰ পাছত আপোনাৰ নিগেটিভ ওলালে, আপোনাক ঘৰলৈ পঠিয়াই দিয়া হ'ল। ওচৰ চুবুৰীয়াই ভাবিছে যে এয়া কৰোণা ৰোগী এজন আহিলে, বিৰাট হুলস্থুল, ঘৰৰ মানুহ ওলাবলৈ নিদিয়ে, তেখেতটো নোলায়, যিজন আহিছে বাহিৰৰ পৰা তেখেতটো নোলায়, কিন্তু সেই এটা পৰিস্থিতিৰ সৃষ্টি এটা হৈছে, যিটো পৰিস্থিতিৰ কাৰণে চৰকাৰে কি কৰিছে, সকলোবিলাক মাননীয় যিসকল সদস্য আছে, বিধানসভাৰ সদস্য, তেখেতসকলক লৈ এখন সমিতি গঠন কৰিছে। বিভিন্ন ধৰণৰ ব্লক বিডিঅ সকলক লৈ বা বিভিন্ন ধৰণৰ গাঁও পঞ্চায়তক লৈ পেলাই তেওঁলোকৰ সজাগতা সভাৰ সৃষ্টি কৰিছে। তেওঁলোকৰ ফেচিলিটি কোৱাৰেণ্টাইন কিছুমান সৃষ্টি কৰিছে গাঁৱত, তেওঁলোকৰ কনষ্টিটুৱেঞ্চি বেচিছত, তেওঁলোকে 2-4 ঠাইত, সেই ঠাইৰ লোকখিনি যাতে আহিলে তাতে থাকিব পাৰে, এখন হাইস্কুলত বা এখন কলেজত যাতে থাকিব পাৰে, তেনে ধৰণৰ ব্যৱস্থা কৰা হৈছে। যদি হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা নাই, ধৰি লওক মোৰ ল'ৰাটো আহিছে, মোৰ ঘৰত এটাই মাত্ৰ কোঠা, তেতিয়া কি কৰিব? আশা কৰ্মী, অংগনবাদী কৰ্মী, গাঁওবুঢ়া বা বিভিন্ন 2-এজন জনা লোক, ভিলেজ ডিফেন্স ভিলেজ ডিফেন্স পাৰ্টিৰ লোক লগ লাগি ওচৰৰ স্কুল ঘৰখনতে, তাতেই তেওঁলোকক ব্যৱস্থা এটা কৰি দিছে, তেওঁলোকক থকাৰ কাৰণে 14 দিন যাতে তাতে থাকে। গতিকে এই পৰিস্থিতিটোত অকল চৰকাৰৰ কৰণীয় নহয়, চৰকাৰৰ লগে লগে আমাৰ সমাজৰো যথেষ্ট কৰণীয় আছে। সমাজেও শৃংখলাবদ্ধভাৱে যদি থাকে, নিশ্চয়কৈ এই যুদ্ধখন অসমত জয়ী হোৱাৰ সম্ভাৱনা অধিক। আৰু এটা শেষ প্ৰশ্ন এটা আপোনাক সুধিব বিচাৰোঁ, মানে সামৰণি কৰাৰ আগতে, যে এতিয়া আজিৰ এই যুগত ছ'চিয়েল মিডিয়াই এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, বা ধৰক এটা ছ'চিয়েল মিডিয়াত কোৱাৰেণ্টাইনৰ সম্পৰ্কে যিখিনি বহুতো মানে ইনফৰমেশ্যন পোৱা গৈছে, তাৰ মাজত বহুতো দেখা গৈছে যে বহুতো ধৰণৰ অপ্ৰচাৰ হৈছে এই বিষয়টো লৈ পেলাই। সেই বিষয়টোত আপোনাৰ মতামত কি? এই বিষয়ত মতামত আগবঢ়াৰ আগতে যিসকল লোকৰ হয়তো কিবা কাৰণত মোৰ কথাই যদি তেখেতসকলক কিবা কাৰণে তেখেতলোকক দুখ দিয়ে, অন্তৰত দুখ দিয়ে, কিবা কাৰণে যদি, তাৰ কাৰণে আগতে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। কিন্তু কথাটো হ'ল কি, চৰকাৰ এখনে হঠাৎ অহা এটা সমস্যা সমাধান কৰিবলৈ যাওঁতে কিছু ভুল হ'বই। চৰকাৰে ইমানেই কাম কৰিছে, ভুল কাৰ হয়? যি বেছি কাম কৰে
বা কাম কৰে তাৰহে ভুল হয়। যি কাম নকৰে হাত সাবটি বহি থাকে তাৰ কিন্তু ভুল নহয়, কাৰণ সি কামেই নকৰে গতিকে তাৰ ভুল নহয়। এই ক্ষেত্ৰত লৈ যাওঁতে খাদ্যখিনি লৈ যাওঁতে যদি মাখি এটা ৰাস্তাত পৰি গৈছে, সেইটোলৈ আমি চৰকাৰে বা তাৰ ফেচিলিটিৰ লোকসকলে বা দিয়া লোকসকলে কৰিবলগীয়া একো নাথাকে। কিবা কাৰণে পানী কপাল এটা পৰিছে, তাত কৰিবলগীয়া একো নাথাকে। এনে সমস্যাও হৈছে যে মই আধা ঘণ্টাৰ মূৰে মূৰে মই 1 লিটাৰ পানী লাগে, সেইটো চৰকাৰৰ ওপৰত সম্ভৱ নহয়। 3 লিটাৰ বা 4 লিটাৰ পানী দিব পাৰিব বা 2 লিটাৰ দিব পাৰিব। কিছু পৰিমাণে তেখেতসকলেও ত্যাগ স্বীকাৰ কৰিব লাগিব। সমাজখনৰ কাৰণে তেখেতসকলে ত্যাগ স্বীকাৰ কৰিব লাগিব। অসুখ বিসুখ হৈছে, ধৰি লওক যিমানখিনি খাব লাগে তেখেতসকলে সেইখিনি সোৱাদ কৰি পেলাই খোৱাতকে এতিয়া সাধাৰণভাৱে উপযোগীকে খাব লাগে, মছলাবিহীনকে খাব লাগে। তেখেতসকলৰ অভিযোগ যে আমাক একেবাৰে সোৱাদ নাইকিয়াকে দিছে, কিন্তু এইটো মুহূৰ্তত ইমান দূৰ তেখেতসকলেও চিন্তা কৰিব লাগে, ইমান দূৰৰ পৰা আহিছে, ইমান কষ্ট কৰি আহিছে। আপুনি এটা চিন্তা কৰক, 3 দিন 4 দিন নোখোৱাকেও যথেষ্ট কষ্টত সেই লোকসকল কোনো ঠাইত হয়তো ৰোৱা নাই, কোনো ঠাইত নিত্যকৰ্ম কৰিবলৈও সুবিধা পোৱা নাই। ইয়াত আহি তেখেতসকলে স্বৰ্গ সুখ পাম বুলি পেলাই আমি আশা কৰিব নোৱাৰো। মই হলেও যদি তেনেকে আহিলেহেঁতেন মই স্বৰ্গ সুখ পাম। তাৰ মাজতো চৰকাৰে ব্যৱস্থা কৰিছিলে প্ৰথমতে তেখেতক পেইড হিচাপে হোটেলত থাকিব পাৰে। পিছত দেখিলে যে নাই, তেখেতসকলৰ পইচা পাতিৰ অভাৱ, চৰকাৰে সেইটোও চিন্তা কৰি সেই পেইড নকৰি তেওঁলোকে নিজে নিৰ্দিষ্ট কৰি হোটেলত ৰাখিছে। সেইখিনি চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে, তাতকৈ চৰকাৰে কৰিবলগীয়া একো নাথাকে। কিন্তু তাৰ মাজত এইটো ফিজিকেল ডিষ্টেন্স ৰাখিব লাগে। মই ছচিয়েল ডিষ্টেন্স বুলি নকওঁ, ছচিয়েল ডিষ্টেন্সৰ শব্দৰ অৰ্থ কি মই বুজি নাপাওঁ। ফিজিকেল ডিষ্টেন্স যিটো ৰাখিব লাগে, এজনে আনজনৰ লগত কথা পতাৰ মাজত যিটো ডিফাৰেন্স ৰাখিব লাগে, তেওঁলোকক থাকোতে বিচনা দুখনৰ মাজত থকাটো হয়, তেওঁলোকে ফূৰ্তি বা তামোচা কৰাৰ কাৰণে মই তেওঁলোকক বাৰণ কৰা নাই, হাঁহি ধেমালি কৰাৰ কাৰণে, শ্বেয়াৰ কৰাৰ কাৰণে মই বাৰণ কৰা নাই। কিন্তু সেই ডিষ্টেন্সটো ৰাখি চাফ চিকুণতাটো নিজৰ এটা কৰ্তব্য। নিজৰ টেবুলখন, নিজৰ বিচনা চাদৰখন নিজে চাফ চিকুণকৈ ৰখাটো কৰ্তব্য। প্ৰতিজন লোকৰ কাৰণে চৰকাৰে 500 টকা খোৱা আৰু প্ৰায় 2000 টকাকে প্ৰতিদিনে এই কোৱাৰেণ্টাইন ফেচিলিটি কোৱাৰেণ্টাইন বিলাকত খৰচ কৰিব লগা হৈছে। গতিকে তেখেতসকলৰ সহায় অবিহনে এইটো সম্ভৱ নহয়। আৰু যিমান ছচিয়েল মিডিয়াত ইয়াৰ বিপক্ষে ওলাইছে, সেইটো মই ভাবো যে 100% শুদ্ধ নহয়। অশুদ্ধ বুলি মই নকওঁ, 2-এটা অশুদ্ধ হব পাৰে কৰবাত থাকি পেলাই। এনে লোকো পাইছো যে 3 দিন আগত তেওঁলোকক যাবলৈ কোৱা হল কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা। তেওঁলোক আমি আমাৰ যিবিলাক ডিউটি থাকে, ধৰক 8 ঘণ্টা তেওঁলোকেতো অনবৰত চকু ৰাখি থাকিব নোৱাৰে যে এইখিনি পঠিয়ালে, তেখেতলোকক মাতি তোমালোকে এইখন যোৱা বা আপোনালোকে এই গাড়ীত যাওক। তেখেতসকল 3 দিন ধৰি তাৰ পিছত আমি কমপ্লেইন কৰিছো যে আমাক 3 দিন ইয়াত ৰাখি থৈছে। এইবিলাক মানে বহুত সমস্যাৰ সৃষ্টি এটা হৈছে। গতিকে এইবিলাক আমাৰ নিজৰে ভাই বন্ধু, নিজৰে ল'ৰা, নিজৰে কোনো আত্মীয়। গতিকে তেখেতসকলৰ মোৰ অনুৰোধ, অসমবাসীলৈ অনুৰোধ, তেখেতসকলে যাতে সহযোগ কৰে। আৰু সেই ধৰণে গাঁৱতো তেখেতসকলে যাতে গাঁৱৰ সকলো বাসিন্দাসকলেও যাতে সহযোগ কৰে, তেওঁলোকক কোনো ধৰণৰ এনেধৰণৰ উচ্ছৃংখল কাম নকৰে। তেওঁলোকক এই কৰোণা আহিছে, মহামাৰী এজন লৈ আহিছে, তেওঁলোকক কোৱাৰেণ্টাইনত থকা লোকজনটো কৰোণা হ'ব নোৱাৰে, তেওঁলোকক যাতে উচিত বুলি পেলাই তেওঁলোকক ব্যৱহাৰ নকৰে, তেওঁলোকে লেইলি চেইচেই নকৰে, যাতে তেওঁলোকক সুন্দৰকে থাকিবলৈ দিয়ক, 14 দিনৰ পিছত ভালকে থাকিবলৈ দিয়ক। আৰু সেয়ে তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা। আৰু সেই সম্পৰ্কে মই সঁচাকে দুখো লাগিছে যে অসমৰ মানুহে সেই কৰোণা সংক্ৰান্ত এটা ভ্ৰান্ত ধাৰণা লৈছে। গাঁৱৰ ৰাইজে বহুতে জানে, নজনা নহয়, জানিও কিছু লোকে এইটোক এটা পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰে। তেওঁলোকে যদি এই ধৰণে কাম বিলাক কৰে, তেওঁলোকে যদি ভাবি চিন্তি নাচায়, তেওঁলোকে যদি বুজি নাপায়, তেওঁলোকে যেনেধৰণে এজন ৰাজনৈতিক নেতাক তেওঁলোকে জিকাই, তেওঁলোকে নেতা বনায়, সেই ধৰণে এই কথাটোত তেওঁলোকে এই যুদ্ধখনত আগভাগ লৈ তেওঁলোকে যুদ্ধখন জিকিব লাগিব। আমি মাত্ৰ অস্ত্ৰহে, আমি প্ৰধানকৈ তেওঁলোকেই হ'ল ইয়াৰ মূল মন্ত্ৰ, ৰাইজেই মূল মন্ত্ৰ। যি কি নহওক, আপুনি ৰাইজলৈ আপোনাৰ ফালৰ পৰা কি ধৰণৰ মানে উপদেশ দিব খুজিছে এইখিনি সময়ত, এই কঠিন সময়খিনি, যে মানুহে যিখিনি ফ'ল' কৰি অকণমান স্বাস্থ্যটো মেইনটেইন কৰি ৰাখিব পাৰিব বা মানে ধৰক ভালকে থাকিব পাৰিব এইখিনি সময়ত, আপুনি কি ক'ব বিচাৰে সেই সন্দৰ্ভত? প্ৰথম কথা কওঁ যে বাহিৰৰ পৰা অহাৰ লগে লগে তেওঁলোকে হাত ধুৱক,
ঘনাই ঘনাই হাত ধুলে চাবোন পানীৰে হাত ধুলে কৰোণাৰ যিটো বীজাণু থাকে এই বীজাণুটোৰ যিটো ফেটৰ বাহিৰত ফেটৰ প্ৰলেপ থাকে সেইটো গৈ এই কৰোণা বীজাণুটো মৰি যায়। গতিকে ঘনাই হাত ধুওক। বাহিৰৰ পৰা আহিলে কাপোৰ কানি বিলাক থৈ দিয়ক, বাহিৰত থৈ দিয়ক। 2 ঘণ্টা থৈ দিলে তাৰপিছত বীজাণুমুক্ত হৈ যায়, সেইটো ধুবও পাৰে বা 2 ঘণ্টা বাহিৰত থৈ দিলে ভালে কুশলে থাকিব, আকৌ লৈ আহিব পাৰিব। যদি তেওঁলোকৰ ইমানখিনি খৰচৰ অসুবিধা যদি পাৰে ধুলে, তাৰ লগে লগে যিটো ফিজিকেল ডিষ্টেঞ্চিং দূৰত্ব সমাজ মানে ফিজিকেল যিটো দূৰত্ব এজনৰ পৰা আনজনৰ পৰা দূৰত্ব ৰাখে সেই ৰাখক। কাহ মাৰোতে হাঁচি মাৰোতে যাতে মুখত এখন মুখা পিন্ধি থাকে যাতে সেইটোৰ পৰা সংক্ৰমণ হ'ব নোৱাৰে, এইকেইটা কাম কৰক। 10 বছৰৰ তলৰ শিশু বা 60 বছৰৰ ওপৰৰ লোক যাতে বাহিৰলৈ ওলাই নাযায়, যিহেতু সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে, এইকেইটা কাম কৰিব পাৰে। তাৰ লগে লগে বিভিন্ন ধৰণৰ বজাৰ কৰোঁতে বা বেংকলৈ যাওঁতে বিভিন্ন ধৰণৰ ঠাইলৈ যাওঁতে যিটো এটা শৃংখলাবদ্ধভাৱে যিটো ডিষ্টেঞ্চ এটা দূৰত্ব বজাই ৰাখিব লাগে এজনৰ পৰা আনজনৰ, সেই দূৰত্বটো বজাই ৰাখ। তাৰ লগে লগে বাহিৰৰ পৰা অহা লোক যিখিনি আহে তেওঁলোকে স্বেচ্ছাই তেওঁলোকে সোৱাব কালেক্ট কৰিবলৈ সুবিধা দিয়ক যাতে তেওঁলোকৰ পৰা গণসংক্ৰমণ নহয়। তেওঁলোকে সুন্দৰকৈ ফেচিলিটি কোৱাৰেণ্টাইনত থাকক। নিগেটিভ হলে তেওঁলোকে ঘৰলৈ গৈ পেলাই ঘৰত থাকক 14 দিন, বা ঘৰত যদি থাকিবলৈ অসুবিধা ওচৰৰ স্কুলখন বা তাত তেনেকুৱা ধৰণৰ গাঁওখনে কৰি দিয়া ব্যৱস্থাটো যিটো চৰকাৰে ইতিমধ্যে সকলো গাঁৱলৈ এই বাৰ্তাটো বিয়পাই দিছে, গাঁও পঞ্চায়তক তাত ইনভলভ কৰাইছে, তাত থাকক। যদি ঘৰত ঠাই নাই এনেধৰণৰ থাকক। আৰু এনেধৰণৰ কাম নকৰে। গম পোৱা গৈছে যে ট্ৰেইনৰ চেইন টানি এঠাইত ল'ৰা কিছু পলাই গ'ল, সেইটোৰ পৰা কি হ'ব? তাত যদি এজন কৰোণা ৰোগী থাকে তাৰ পৰা কিমানজন ৰোগীৰ ওপৰত তেওঁলোকে অন্ততঃ বুজিবলৈ চেষ্টা কৰক। হয় তেওঁলোকৰ কষ্ট হৈছে, অলপ ধৈৰ্য ধৰক, ধৈৰ্য ধৰিলে এইখিনি কাম কৰিবলৈ কৰাটো উচিত। আৰু তাৰ লগে লগে এই সময়ত আমি পৰ্যাপ্ত পৰিমাণে খৰচ নকৰি কম পৰিমাণে খৰচ কৰি যিটো আমি আটকৰ দিনত যেনেধৰণে খাওঁ তেনেধৰণে খাই মাছ মঙহ তেনেধৰণে নিবিচাৰি সাধাৰণভাৱে খোৱাৰ চেষ্টা কৰক। মই এইখিনিয়ে তেওঁলোকলৈ অনুৰোধ জনালো। আৰু সকলো চৰকাৰী লোকসকলক তেওঁলোকে ভাতৃ, তেওঁলোকৰে পিতৃ বা তেওঁলোকৰে পুত্ৰ তেওঁলোকক সহায় কৰক। এই কামখিনি কৰি যোৱাত তেওঁলোকৰ সহায় কৰক। মই সেইখিনিয়ে তেওঁলোকক অনুৰোধ। ছাৰ, আজি আমাৰ লগত এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ আপোনাক, যে আমাৰ এই গোটেই প্ৰশ্নখিনি আপুনি পুংখানুপুংখিক উত্তৰ আমাক দিলে, জনালে কিছু কথা কি চলিছে অসমত, যোৰহাট জিলাতো কি চলিছে। আমি যোৰহাট জিলা বুলি নহয়, ধৰক গোটেই অসমৰ স্বাস্থ্য কেন্দ্ৰ যিমানখিনিয়ে নহওক, য'তেই নহওক, কি ধৰণৰ পদক্ষেপ লোৱা হৈছে বা কি ধৰণৰ এটা পৰিস্থিতি তাত চলি আছে, গোটেইখিনি বিষয়ে আপোনাৰ পৰা জানিব পাৰিলোঁ। আপোনাৰ ইমানখিনি বহুমূলীয়া সময় আমাক দিয়াৰ কাৰণে মানে আকৌ এবাৰ অশেষ ধন্যবাদ জনালোঁ। আশা কৰোঁ যাতে ৰাইজে আপোনাৰ এই ভিডিঅ'খন চাই পেলাই মানে ভাল পায়, কিছু কথা জানে। ধন্যবাদ আজি আপোনাৰ সময়খিনি দিয়াৰ কাৰণে। আপোনালোকে এই যুদ্ধখনত আমাৰ আটাইতকৈ সৰহকৈ ইয়াৰ অংশীদাৰ হ'ল আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ নেতৃত্বত যি সবল নেতৃত্বত আমাৰ এই যুঁজখন চলি আছে, সেই যুঁজখনত আপোনালোকে আশীৰ্বাদ কৰক যাতে এই যুঁজখন আমি জয়ী হ'ব পাৰো। আৰু আপোনালোকলৈও এই চেনেলৰ যোগেৰে আপোনালোকক মই ধন্যবাদ জনালো যে আপোনালোকে এটা নতুন প্ৰয়াস চেষ্টা এটা কৰিছে। এই প্ৰয়াস এটা ধন্যবাদ। যদি এই ইণ্টাৰভিউখন চাই আপোনালোকে ভাল পাইছে, নিশ্চয় ভাল পাইছে ভাবিছোঁ মই। গতিকে মোৰ চেনেলটো আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে আপোনাৰ বন্ধু বান্ধৱীসকলৰ সৈতে বা আপোনাৰ ফেমিলি মানুহখিনিৰ সৈতে, আৰু যাতে মোৰ ভিডিঅ'কেইখন আপোনালোকে লাইক কৰে। আপোনালোকে যেতিয়া মোৰ ভিডিঅ'খন লাইক কৰে, এই ভিডিঅ'খন বা মোৰ যিকোনো ভিডিঅ' নহওক কিয়, সেই গোটেই ভিডিঅ'কেইখনে কি হয়, এটা ৰিচ পায় মানুহৰ মাজত, মানে পায়, মানুহখিনিয়ে চাবলৈ পায়, এটা অডিয়েঞ্চ পায়, মোৰ ভিডিঅ'খিনি অডিয়েঞ্চ গেইন কৰে, আৰু সেইটোৱে মোৰ এটা সুবিধা হয়। মই অলপ ভাল কণ্টেণ্ট বনাবলৈ মই উৎসাহ পাওঁ। আৰু সেইখিনি কথা আশা কৰোঁ যে আপোনালোকে মোক ছাপোৰ্ট কৰি থাকিব, আৰু আশা কৰোঁ যে আজিৰ ইণ্টাৰভিউটো আপোনালোকে খুবেই ভাল পালে। থেংক ইউ।